নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই নতুন চেনেলটিলে। আজি আমি কথা পাতিম জুবিনদাৰ, আজি আমি কথা পাতিম গোল্ডীদাৰ, আজি আমি কথা পাতিম হামিং কিং অফ দ্য ৱৰ্ল্ডৰ, আজি আমি কথা পাতিম হাৰ্টথ্ৰব অফ এছামৰ। য়েছ, আজি আমি জুবিনদাৰ সৰুকালৰ কথা পাতিম, শৈশৱৰ কথা পাতিম। এই কথাখিনি কি হ'ব? ইয়াত কোনো কণ্ট্ৰভাৰ্চি নাই, ইয়াত কোনো আমাৰ প্ৰব্লেমছ নাই। ইয়াত আছে অকল মৰম, আছে অকল ভালপোৱা, আছে সেই জুবিন গাৰ্গ আজি কেনেকৈ জয় জুবিনদা হ'ল, আছে কেনেকৈ জুবিন গাৰ্গ আজি জুবিনদা হ'ল। আপোনালোকে জানেনে কেনেকৈ তেওঁৰ জীৱন্ত কালত ৩৮,০০০তকৈ অধিক গান গাইছে, ৪০টা ভাষাতকৈও অধিক ভাষাত তেওঁ ক'ব গ'লে গান গাইছে, দেশে বিদেশে গান গাইছে। কেনেকৈ তেওঁ দুখীয়াক সহায় কৰি ভাল পাইছিল, দুখীয়াক তেওঁ মৰম কৰিছিল। কাৰোবাৰ কাৰণে হয়তো জুবিন মামা, কাৰোবাৰ কাৰণে জুবিন দা, কাৰোবাৰ কাৰণে হয়তো ঐ আমাৰ এইটো ঘৰৰে ল'ৰা, ঠিক আছে। কেনেকৈ তেওঁক ইমান সকলোৱে মৰম কৰিছিল। সেই জুবিন গাৰ্গ আচলতে কোন, কিয় আজি সকলোৱে কথা পাতি আছে তেওঁৰ বিষয়ে। আমি সকলোখিনি কথা পাতিম আজিৰ এইটো খণ্ডত। এইটো প্ৰথমটি খণ্ড, আমি এনেকুৱা খণ্ড আৰু 5টা বনাম। কাৰণ কিয়? কাৰণ এটা ভিডিঅ'ত শেষ কৰিব পৰা জুবিনদাৰ কাহিনী নহয়। আজিৰ ভিডিঅ'ত আমি কথা পাতিম তেওঁ জুবিন গাৰ্গ হোৱাৰ আঁৰত যে জুবিন আছিলে, ঠিক আছে, সেইখিনি বস্তু আমি আজি কথা পাতিম। 18 নৱেম্বৰ 1972 তুৰা, মেঘালয়ত জুবিন গাৰ্গে জন্মগ্ৰহণ কৰিছিলে। দেউতাক মোহিনী মোহন বৰঠাকুৰ, মাক ইলি বৰঠাকুৰ, ভগ্নী পাল্মি আৰু জংকী বৰঠাকুৰৰ সৈতে তেওঁ ডাঙৰ দীঘল হৈছিলে। তেওঁৰ আচল ঘৰ আছিলে তামুলীচিঙা জাজি, যিটো যোৰহাট আৰু শিৱসাগৰৰ মাজত পৰে, আৰু দ্বিতীয়টো ঘৰ আছিলে বৰহাট। এতিয়া আপোনালোকে ভাবি আছে যে দুটা ঘৰ কেনেকৈ, তাৰে আঁৰত এটা কাহিনী আছে, আমি কাহিনীটো জানো আহক। তেওঁৰ ককা, তেওঁৰ আছিলে দুজনী ঘৈণী। প্ৰথমজনী ঘৈণীৰ আছিলে 10টা সন্তান আৰু দ্বিতীয়জনী ঘৈণীৰ আছিলে 6টা সন্তান, টোটেল 16টা। ইমান এটা ডাঙৰ পৰিবাৰ, আৰু তাহানিৰ দিনত তেনেকুৱা ফেমিলি থকা মানুহ মানে সকলোতে আছিলে। তেওঁৰ দেউতাক মোহিনী মোহন বৰঠাকুৰে লগ পালে এজনী ছোৱালী, তেওঁৰ নাম আছিলে ইলি অধ্যাপক, যোনে পিছত গৈ পেলাই হ'ল ইলি বৰঠাকুৰ। আৰু তেতিয়াৰ দিনতে যোৰহাটৰ পৰা যেতিয়া তেওঁলোকৰ ট্ৰেন্সফাৰ হৈছিলে তুৰাত, বিকজ সঘনাই ট্ৰেন্সফাৰ হৈ থকা আছিলে, ঠিক আছে। চ' যেতিয়া ট্ৰেন্সফাৰ হৈছিলে তুৰাত, তুৰা মেঘালয়ত আমাৰ জন্ম হয় জুবিনদাৰ, মৰমৰ জুবিন গাৰ্গৰ গোল্ডীদাৰ, যিটো আমি সকলোৱে জানো। তাৰপিছত আকৌ তেওঁ যোৰহাটলৈ ঘূৰি আহে, ট্ৰেন্সফাৰ হয়। তাৰপিছত তেওঁ কৰিমগঞ্জ যায়, কৰিমগঞ্জৰ পিছত তামোলপুৰ যায়, তামোলপুৰৰ পিছত নলবাৰী, তাৰপিছত এনেকৈ গোটেই অসমখন তেওঁ ঘূৰি ফুৰি আছিলে। সেইকাৰণে তেওঁ মাটিৰ মানুহ, সেইকাৰণে তেওঁ অসমৰ মানুহ, অসমৰ তেওঁ সকলো জেগা ঘূৰিছে, ফুৰিছে, জানিছে, বুজিছে। এতিয়া আমি আহোঁ অকণমান স্কুলীয়া জীৱনলৈ। জুবিন গাৰ্গে নিজৰ স্কুলীয়া শিক্ষা, প্ৰাথমিক শিক্ষা কৰিছিলে কাৰ্মেল স্কুল যোৰহাটত। তাৰপিছত তেওঁ কৰিমগঞ্জ আৰু বন্ধৱ হাইস্কুলত পঢ়িছিলে, আৰু তাৰ পিছতেই তেওঁ তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীত নিজৰ মেট্ৰিক পৰীক্ষা মানে ক্লাছ 10ৰ পৰীক্ষা পাছ কৰিছিলে। আৰু তাৰপিছত তেওঁ JB কলেজত গৈ পেলাই নিজৰ নামভৰ্তি কৰে, ছায়েন্সত এডমিশ্যন লয়, তাতে 2 বছৰ পঢ়ে। 2 বছৰ পঢ়াৰ পিছত তেওঁ গুৱাহাটীলৈ আহে, গুৱাহাটীত আহি তেওঁ বি বৰুৱা কলেজ, তাতে এডমিশ্যন লয় BSCত, অ'কে। যদিওবা তাৰ আৰু এটা বহুত ধুনীয়া কাহিনী আছে, এটা ধুনীয়া কথা আছে। যেতিয়া তেওঁ বি বৰুৱাত আহে, বি বৰুৱাত অহাৰ পিছত তেওঁ BSCত যেতিয়া পৰীক্ষা দিয়ে, পৰীক্ষা হলৰ পৰা তেওঁ ওলাই কিনে পেপাৰখন নিজৰ ফালি দিয়ে। এই অৱস্থাত যেতিয়া তেওঁ পেপাৰখন ফালি দিয়ে, তেতিয়া তেওঁক প্ৰিন্সিপালে তেতিয়াৰ সময়ৰ মাতি লৈ যায়, সোধে যে তই কি পৰীক্ষা ফালি আহিলি বোলে? তেতিয়া তেওঁ কয় যে এই ডিগ্ৰীটো আপুনি কোনোবা বেলেগক দি দিব ছাৰ, মোক নালাগে, এইটো ডিগ্ৰী ৱেষ্ট হৈ যাব, ঠিক আছে। চ' সেনেকুৱা এজন মানুহ, সেনেকুৱা এটা সত্তা, সিমান সাহসী ল'ৰা, সিমান সাহসী জীৱন, এই জুবিন গাৰ্গে ক'ব গ'লে সেইখিনি সময়ত তাৰে এবছৰ পিছতেই মাথো তেওঁক এজ এ চিফ গেষ্ট হিচাপে ইনভাইট কৰে সেই বি বৰুৱা কলেজতেই। এণ্ড তাৰেও আৰু এটা কাহিনী আছে। কাহিনীটো কি যে প্ৰত্যেক বছৰে কটনে ফাৰ্ষ্ট হৈ থাকে, যিটো আমাৰ ইউথ ফেষ্টিভেল হয়, ঠিক আছে। তেতিয়াৰ সময়ত যিটো আমাৰ ইউথ ফেষ্টিভেল হৈছিলে, তাতে ক'ব গ'লে কটনে ফাৰ্ষ্ট হৈ থাকে, যিহেতু মই নিজেও এজন কটনিয়ান আছিলোঁ, ঠিক আছে। চ' মই এটা আৱেগ যে য়েছ কটনে ফাৰ্ষ্ট হৈ আছিলে, বাট এতিয়া মোৰ আৱেগ বেলেগ। এতিয়া জুবিন গাৰ্গে যেতিয়া আহিলে,
জুবিন গাৰ্গে অহাৰ পিছত যেতিয়া ৱেষ্টাৰ্ণ চ'ল' পাৰফৰ্মেঞ্চ তেওঁ কৰিলে এণ্ড তেতিয়া প্ৰথমবাৰৰ বাবে বি বৰুৱা কলেজে ফাৰ্ষ্ট প্ৰাইজ পালে এণ্ড এটা ৰাতিতে জুবিন গাৰ্গে বি বৰুৱাত ফেমাছ হৈ গ'ল ঠিক আছে এণ্ড সেই বি বৰুৱাত ফেমাছ হোৱা তাৰ পিছৰ 2 মাহৰ পিছতে বিকজ এই কাহিনীটো আমাৰ হ'ল ছেপ্টেম্বৰ 1992 এণ্ড নৱেম্বৰ 1992তে অনামিকা ৰিলিজ হ'ল এণ্ড অনামিকা ৰিলিজ হোৱাৰ পিছৰ কাহিনীটো আপোনালোক সকলোৱে জানে তেওঁ কেনেকৈ গোটেই অসমত ফেমাছ হৈ পৰিল দ্য জুবিন গাৰ্গ জুবিন দা হাৰ্টথ্ৰব অফ এছাম হামিং কিং মানে আৰু কত কি ক'বলৈ শব্দ নাথাকিব বাট তেওঁ গোটেই ৰাতিৰ ভিতৰত ফেমাছ হৈ পৰিল এণ্ড সেই এবছৰ পিছতেই 1991লৈকে তেওঁ যেতিয়া নিজৰ স্কুলীয়া শিক্ষা নিজৰ কলেজীয়া শিক্ষা বুলি ক'লে ভুল হ'ব বিকজ তেওঁ কলেজৰ পৰা ড্ৰপ আউট কৰিলে BSc ছেকেণ্ড ছেমিষ্টাৰ পিছতে তেওঁ ওলাই আহিলে এবছৰ পিছতেই ক'ব গ'লে তাৰপিছত তেওঁক এজ এ চিফ গেষ্ট হিচাপে মাতিলে সেইখন বি বৰুৱাতে যিখন বি বৰুৱাত ক'ব গ'লে তেওঁক ইটিকিং কৰিছিল হাঁহিছিল প্ৰিন্সিপালে আজি প্ৰিন্সিপালৰ সন্মুখত বহি পেলাই তেওঁ কথা পাতিলে এজ এ চিফ গেষ্ট হিচাপে তেওঁ খুব গান গালে খুব ফূৰ্তি কৰিলে এণ্ড প্ৰিন্সিপাল ছাৰ তেতিয়া খুব ভাল পাইছিল নথৈ আনন্দিত হৈছিল এয়া আছিলে জুবিন গাৰ্গৰ কাহিনী তেওঁৰ শৈশৱকালৰ কাহিনী কিন্তু আপোনালোকে মন কৰিছেনে যে তেওঁ নিজৰ শিশুকালত যেতিয়া তেওঁ একদম সৰু আছিলে কেনেকৈ তেওঁ ইমান ডাঙৰ এটা মানে ছিংগাৰ হৈ পৰিলে কম্প'জাৰ হৈ পৰিলে লিৰিচিষ্ট হৈ পৰিলে ডাইৰেক্টৰ হৈ পৰিলে এক্টৰ হৈ পৰিলে কম্প'জাৰ হৈ পৰিলে আৰু কত কি মই কি ক'ম ক'বলৈ ভাষা নাই ইমান এটা ডাঙৰ মানুহ কেনেকৈ হৈ পৰিলে ইয়াৰ আৰু কাহিনীটো গম পায়নে কাহিনীটো হ'ল ইলি অধ্যাপক মানে ইলি বৰঠাকুৰ আছিলে এজনী এক্ট্ৰেছ আৰু ছিংগাৰ মানে গায়িকা 3 বছৰ বয়সৰ পৰা জুবিন গাৰ্গে গান গাইছিলে কোনে শিকাইছিলে গান তেওঁৰ মাকে শিকাইছিলে তেওঁ যে কবিতা লিখি ভাল পায় গান লিখি ভাল পায় এই গুণটো কাৰ পৰা আহিলে এই গুণটো আহিলে তেওঁৰ দেউতাক আমাৰ ক'ব গ'লে মোহিনী মোহন বৰঠাকুৰ যোনে ছদ্মনাম লৈ পেলাই কপিল বৰঠাকুৰ হিচাপে তেওঁ বহুতো কবিতা লিখিছে হয়নে চ' এইখিনি বস্তু হয়তো আপোনালোকে গম পায় চ' এই আছিলে 3 বছৰৰ পৰা এজন ল'ৰাৰ কাহিনী 13 বছৰ বয়সত মানে 3 বছৰৰ পৰা 10 বছৰ পিছতে তেওঁ এটা কবিতা লিখে কবিতাটিক সুৰ দিয়ে গানে কি আনে ঠিক আছে চ' গানে কি আনে তেওঁ ক'ব গ'লে সুৰ দিয়ে চ' এই 13 বছৰ বয়সত কৰা এটা ল'ৰাৰ কাহিনী ঠিক আছে যেতিয়া তেওঁ ক'ব গ'লে তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলে মেট্ৰিক পাছ কৰিলে তেতিয়াৰ দিনতে ক'ব গ'লে এইবিলাক বস্তু কৰা এণ্ড তাৰে 2 বছৰ পিছত মানে 1989ৰ পৰা 1991লৈকে 2 বছৰ পিছতেই আমি গম পালোঁ যে য়েছ হাৰ্টথ্ৰব অফ এছাম দ্য জুবিন গাৰ্গ কেনেকৈ হৈ পৰিছিলে চ' এই বস্তুটো এনেকুৱা নহয় যে মানে তেওঁ পটককৈ ছিংগাৰ হৈ পৰিলে 3 বছৰ বয়সৰ পৰা 13 বছৰ বয়সৰ পৰা তেওঁক তেওঁৰ দেউতাক তেওঁৰ মাকে ছাপোৰ্ট কৰিছিলে এণ্ড লগতে ইয়াত মই ক'ব লাগিব তেওঁৰ ভগ্নী জংকী বৰঠাকুৰ তেওঁ খুব ভাল নাচিছিল তেওঁ খুব ভাল গান গাইছিল খুব ভাল তেওঁ নাটক কৰিছিল আৰু 3খন চিনেমাতো তেওঁ প্ৰদৰ্শন কৰিছিলে তথাপি এটা দুৰ্ঘটনাত মানে ষ্টেজ পাৰফৰ্মেঞ্চ আছিলে তেওঁৰ মৃত্যু হয় কিন্তু তথাপি তেওঁৰ সৰুকালৰ পৰাই নিজৰ ভগ্নীৰ লগত ক'ব গ'লে ধুনীয়াকৈ পাৰফৰ্ম কৰিছিলে যেতিয়া জংকীয়ে ক'ব গ'লে নাচি আছিলে তেতিয়া ক'ব গ'লে আমাৰ জুবিন গাৰ্গে তবলা বজাইছিলে চ' এই সৰুৰে পৰা যিটো এটা মিউজিকৰ লগত সংস্কৃতিৰ লগত এটা কাহিনী এনেকৈয়ে ষ্টাৰ্ট হৈছিলে আমাৰ জুবিন গাৰ্গৰ কাহিনী শেষত আপোনালোকৰ প্ৰশ্ন হয়তো আছে যে জুবিন গাৰ্গ কেনেকৈ হ'ল জুবিন গাৰ্গ একচুৱেলি জুবিন বৰঠাকুৰ আছিলে কিন্তু তেওঁৰ বৰঠাকুৰ নামটো ইমান ভাল লগা নাছিলে তেওঁ গাৰ্গ ৰাখি ল'লে নিজৰ মেট্ৰিকৰ সময়ত নিজৰ নামটো সলনি কৰি ল'লে গাৰ্গ কি হয় তেওঁৰ বেছিকেলি গোত্ৰ হয় তেওঁক অকণমান কুল লাগিছিলে ভাল লাগিছিলে এনে জুবিন অকণমান সুকীয়া মানুহ আছিলে অকণমান ইউনিক আছিলে চ' জুবিন বুলি যে মই ক'লোঁ এই জুবিন গাৰ্গটো বাৰু তেওঁ নিজে ৰাখিলে কাৰণ গাৰ্গটো তেওঁ টাইটেল হিচাপে ল'লে জুবিনটো কোনে ৰাখিছে জুবিনটো ৰাখিছিল তেওঁৰ দেউতাকে জুবিন মেহতা তেতিয়াৰ দিনৰ ক'ব গ'লে কম্প'জাৰ আছিলে তেওঁ খুব ভাল পাইছিলে তো বিকজ তেওঁ ভাল পাইছিলে খুব সেইকাৰণে জুবিন নাম ৰাখিলে তেওঁৰ দেউতাকে গাৰ্গ ৰাখিলে জুবিনে নিজে চ' এয়া আছিলে আমাৰ জুবিন নামৰ এটা ডাঙৰ সত্তাৰ কাহিনী তেওঁৰ শৈশৱকালৰ কাহিনী তেওঁৰ সৰুকালৰ কাহিনী যে কেনেকৈ তেওঁ ইমান ডাঙৰ হ'ল কেনেকৈ তেওঁ মিউজিকৰ লগত সৰুৰে পৰা আছিলে কেনেকৈ তেওঁ অসমখনক চিনি পালে কেনেকৈ তেওঁ আজি এজন ছিংগাৰ কম্প'জাৰ লিৰিচিষ্ট আৰু কটকী এটচেট্ৰা মই ক'ব লাগিব ইয়াৰ পিছত শৈশৱৰ পিছত যৌৱন আহে বা যৌৱনৰ আগতো শৈশৱৰ মাজত এটা ফেজ থাকে যেতিয়া তেওঁ কলেজীয়া দিনত আছিলে কলেজীয়া দিনত তেওঁ লগ পাইছিলে গৰিমা শইকীয়া যাক আমি জানো গৰিমা গাৰ্গ বুলি কিন্তু গৰিমাই তেওঁৰ প্ৰথম ভালপোৱা আছিল জানো তেওঁ 3 বছৰ বয়সৰ পৰাই ক'ব গ'লে ভালো পাইছিলে তেওঁ নিজে কৈছিলে এটা ইণ্টাৰভিউত যে য়েছ
মই সৰুৰে পৰা প্ৰেম কৰিছোঁ, বহুবাৰ প্ৰেম কৰিছোঁ। তেওঁ প্ৰাইমাৰীৰ পৰা ক'ব গ'লে প্ৰেম কৰিছে, কিমান খুব ভাল পাওঁ, মন খুলি কথা কোৱা মানুহ। এণ্ড তেওঁ যেতিয়া ক্লাছ 10ত আছিলে তেতিয়াতো এইটো কৈছে যে জোনমণি ৰুণজোন, যাৰ কাৰণে তেওঁ আনকি গানো লিখিছে। তেওঁতো এটা গাৰ্লফ্ৰেণ্ড আছিলে, এতিয়া গম নাপাওঁ গাৰ্লফ্ৰেণ্ড হয় নে কি হয়, কিন্তু কিবা এটা ভাল লগা, কিবা এটা মৰম ডেফিনেটলি আছিলে। এণ্ড কলেজৰ দিনতো তেওঁৰ তেনেকুৱাকৈ বহুত মানুহ আছিলে, কিন্তু তেওঁ যেতিয়া নিজৰ প্ৰেয়সী, নিজৰ প্ৰেম, নিজৰ অৰ্ধাংগিনী পালে গৰিমা শইকীয়া গাৰ্গ, দেন তেওঁৰ জীৱনটো তাৰ পিছৰখিনি কি হ'ল আমি সকলোৱে গম পাওঁ। আমি সকলোৱে কথা পাতিম জুবিন গাৰ্গ সত্তাটো, সেই যে যৌৱন আছিলে, সেই যে শৈশৱ আছিলে, সেই যে আমাৰ গোটেই এটা কাহিনী আছিলে, সেই কাহিনীটোৰ পৰা কেনেকৈ দ্য গ্ৰেট জুবিন গাৰ্গ হ'ল, কেনেকৈ জয় জুবিন দা হ'ল, কেনেকৈ জুবিন দাই ভগৱানক নামানা মই মুক্ত বুলি কোৱা মানুহজনক আজি সকলো অসমবাসীয়ে তেওঁক ভগৱান মানিলে। সেই ভগৱানৰ আঁৰৰ কাহিনীটো আমি আপোনালোকক নেক্সট খণ্ডত ক'ম। কেনেকৈ জুবিন গাৰ্গে ক'ব গ'লে অনামিকাৰ পিছত আৰু কি কি এলবাম কৰিলে, মুভি কৰিলে, নিজে কম্প'জ কৰিলে, আৰু কি কৰিলে, দেশে বিদেশে গান গালে, 32খন কেনেকৈ তেওঁ দেশ ঘূৰিছে, গান গাইছে, আমি সেই কথা পাতিম। এইটো যদি ভিডিঅ' আপোনালোকে ভাল পালে তেনেহ'লে জনাব। এইটো প্ৰথমটি খণ্ড আছিলে জুবিন গাৰ্গৰ। নেক্সট খণ্ডত আমি কথা পাতিম এই গোটেইবোৰ কাহিনী, এই গোটেইবোৰ কাহিনী আমি ডিটেইলত কথা পাতিম, এটা মোৰ নিজৰ ষ্টাইলত কথা পাতিম, যেনেকৈ মই ভাল পাওঁ সেনেকৈ কথা পাতিম। আৰু এই ভিডিঅ'টোত যদি আপোনালোকে ভাল পালে তেনেহ'লে জনাব কমেণ্টত যে আপুনি কোনটো অংগ ভাল পালে, কোনটো পাৰ্ট ভাল পালে, এণ্ড কি ভাল পালে। এণ্ড যদি ইয়াত কিবা মই মিছ কৰিছোঁ ডেফিনেটলি মিছটো মই কৰিমেই, কাৰণ ইমান এটা ডাঙৰ সত্তাৰ কাহিনী মই 10 মিনিটত 9 মিনিটত কাভাৰ কৰিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ মই কাভাৰ কৰিলোঁ। ধন্যবাদ। কমেণ্টছত লিখিব জয় জুবিন দা, কমেণ্টছত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ, এণ্ড আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। জয় জুবিন দা, জয় অসম।